नमस्कार बंधुসকল মই জ্যোতি মাঝি আপোনালোকক পুনৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল জ্যোতি অফিচলৈ আপোনালোকৰ মাজত আজি নতুন ভিডিঅ' লৈ আহিছো পেন কাৰ্ড আপোনালোক ঘৰতে বহি কেনেদৰে ডাউনলোড কৰিব পেন নাম্বাৰৰে আৰু 1 টকা পইচা দিব নালাগে আপোনালোক বিনা পইচাৰে ঘৰতে বহি নিজৰ মোবাইলতে ডাউনলোড কৰিব পাৰিব আপোনালোক কেনেদৰে ডাউনলোড কৰিব মই আপোনালোকক স্টেপ বাই স্টেপ বুজাই যাম আপোনালোক ভিডিঅ'টো সম্পূৰ্ণভাৱে চাওক ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনালোক মোৰ চেনেলটো নতুনকৈ আহিছে তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু সাইডত থকা বেল বাটনটো দবাবলৈ নাপাৰিব তেতিয়াহে মোৰ হেউতিয়া ভিডিঅ' নটিফিকেশ্যন পাই যাব বন্ধুসকল আপোনালোকৰ সুবিধাৰ বাবে এইটো ভিডিঅ' ডেসক্ৰিপশ্যনত পেন কাৰ্ড কেনেদৰে ডাউনলোড কৰিব পাৰি তাৰ লিংকটো দি দিম নাইবা ওপৰত আই বাটনৰ লিংকটো পাই যাব তাত ক্লিক কৰি আপোনালোক সহজে পেন কাৰ্ড ডাউনলোড কৰি ল'ব পাৰিব তেনেহ'লে বলক ভিডিঅ'টো পলম নকৰাকৈ আৰম্ভ কৰোঁ আপোনালোকে দেখা পাইছে মই গুগল ব্ৰাউজাৰ ওপেন কৰি লৈছো আপোনালোকে ওপেন কৰি ল'ব পাৰিব আপোনালোকৰ মোবাইলৰ যিকোনো এটা গুগল ব্ৰাউজাৰ ওপেন কৰি লোৱা পাছত সাৰ্চ বাৰত গৈ টাইপ কৰিব লাগিব www.utitsl.com টাইপ কৰি দিয়া পাছত সাৰ্চ বাৰত আপোনালোক সিম্পলি ক্লিক কৰি দিব ক্লিক কৰি দিয়া পাছত ফাৰ্স্ট দেখা পাইছে www.utitsl.com এটোত আপোনালোক সিম্পলি ক্লিক কৰি দিব ফাৰ্স্ট অপশনটো ক্লিক কৰি দিয়া পাছত UTI অফিচিয়েল পেজটো ওপেন হৈ গৈছে ইয়াত আপোনালোক বহুত কেইটা সুবিধা আছে ইয়াৰ পৰা আপোনালোক অনলাইন এপ্লাই কৰিব পাৰিব আমি আজি জানিম পেন কাৰ্ড অনলাইনত কেনেদৰে ডাউনলোড কৰিব পাৰি পেন কাৰ্ড নাম্বাৰেৰে আপোনালোক ফাৰ্স্ট দেখা পাইছে পেন কাৰ্ড সাৰ্ভিস তলত আছে ক্লিক টু ভিজিট ইয়াত আপোনালোক সিম্পলি ক্লিক কৰি দিব ক্লিক কৰি দিয়া পাছত অলপ টাইম ওয়েট কৰিব লাগিব ওয়েট কৰি দিয়া পাছত আপোনালোক দেখা পাইছে পেন কাৰ্ড সাৰ্ভিস পোৰ্টেল ইয়াত পেন কাৰ্ড আপোনালোক নতুন এপ্লাই কৰিব পাৰিব কাৰেকচন কৰিব পাৰিব ইয়াত বহুত কেইটা অপচন আছে আপোনালোক চাব পাৰিছে আপোনালোক তলফালে আহি যাওক তলফালে অহা পাছত দেখা পাইছে চেঞ্জ কাৰেকচন ইন পেন কাৰ্ড কাৰেকচন কৰিব পাৰিব নেম ডেট অফ বাৰ্থ সাইডৰ ফালে দেখা পাইছে ডাউনলোড ই পেন ইয়াত আপোনালোক তলত লিখা আছে ক্লিক টু ডাউনলোড ইয়াত আপোনালোক সিম্পলি ক্লিক কৰি দিব ক্লিক কৰি দিয়া পাছত অলপ টাইম ওয়েট কৰিব লাগিব ওয়েট কৰাৰ পাছত আপোনালোকৰ মেইন পেজটো ওপেন হৈ যাব ইয়াত দেখা পাইছে ডাউনলোড ফৰ ই পেন কাৰ্ড ইয়াত আপোনালোক ডাউনলোড কৰিব পাৰিব মই জুম কৰি আপোনালোক দেখাই দি আছো ফাৰ্স্ট আছে পেন ৰাইট সাইড যোনটো বক্স আছে ইয়াত আপোনালোকৰ পেন নাম্বাৰটো এন্টাৰ কৰি দিব মই মোৰ পেন নাম্বাৰটো এন্টাৰ কৰি দিওঁ আপোনালোকো এন্টাৰ কৰি ল'ব এন্টাৰ কৰি লোৱা পাছত আপোনালোক তলফালে দেখা পাব মই আপোনালোকক দেখুৱাই যাম কি কৰিব লাগে আপোনালোক ভিডিঅ'টো সম্পূৰ্ণভাৱে চাওক কেনেদৰে ডাউনলোড কৰিব পাৰি আপোনালোকক মই লাইভ প্ৰুফ দেখুৱাই আছো কেনেদৰে ডাউনলোড কৰিব পাৰি মই পেন নাম্বাৰটো দি দিছো আপোনালোক দি ল'ব পেন নাম্বাৰ দিয়া পাছত তলফালে দেখা পাইছে মন্থ এণ্ড ইয়াৰ ইয়াত আপোনালোকৰ এটো তলত ৰাইট সাইড দেখা পাইছে বক্সটো MMYY হৈ গ'ল আপোনালোক মাহটো দি দিব তাৰপিছত ইয়াৰটো কোন চনত জন্ম হৈছিল সেই ইয়াৰটো দি দিব চনটো মই মাহটো দি দিওঁ মাহটো দিয়া পাছত ইয়াৰটো মই দি দিছো আপোনালোকো দি ল'ব তেনেকৈ দিয়া পাছত আপোনালোক তলফালে আহি যাব তলফালে GSTIN নাম্বাৰ এটো দৰকাৰ নাই তলত ফালে দেখা পাইছে ক্যাপচা সাইডত যোনটো ক্যাপচাৰ বক্স দেখা পাইছে এই ক্যাপচাৰ বক্স তলৰ বক্সত এন্টাৰ কৰি দিব ওপৰত যিটো ক্যাপচাৰ নাম্বাৰ আছে এই নাম্বাৰটো তলৰ বক্সত এন্টাৰ কৰি দিব সেম টু সেম ক্যাপচাৰটো এন্টাৰ কৰি দিলোৱা পাছত আপোনালোক তলফালে দেখা পাব সাবমিট ইয়াত আপোনালোক সিম্পলি ক্লিক কৰি দিব ক্লিক কৰি দিয়া পাছত অলপ টাইম ওয়েট কৰিব লাগিব সাৰ্ভাৰটো বহুত স্লো হয় লাহে খোল খায় অলপ টাইম ওয়েট কৰিব লাগিব তেতিয়াহে আপোনালোকৰ পেন কাৰ্ডটো ডাউনলোড হ'ব আপোনালোকে দেখা পাইছে ইনফৰমেশন তলত আছে প্লিজ ভেৰিফাই ইয়োৰ কন্টাক্ট ডিটেইলছ ওকে বটন ক্লিক কৰি দিব ইয়াত আপোনালোকৰ পেন নাম্বাৰ আহি গৈছে আৰু ইয়াত মোবাইল নাম্বাৰ কোনটো নাম্বাৰ OTP যাব OTP নাম্বাৰ সেন্ড হৈ গৈছে সেই মোবাইল নাম্বাৰটো আহি গৈছে আপোনালোক তলফালে দেখা পাব ক্যাপচাৰ সাইডত যোনটো ক্যাপচাৰ আছে এই ক্যাপচাৰটো এই তলৰ বক্সত এন্টাৰ কৰিব লাগিব মই ক্যাপচাৰটো এন্টাৰ কৰি লওঁ আপোনালোকো এন্টাৰ কৰি ল'ব ক্যাপচাৰটো এন্টাৰ কৰি লোৱা পাছত আপোনালোকে দেখা পাইছে এই বক্সটো এই বক্সত আপোনালোকে টিক মাৰ্ক লগাই দিব ইয়াত লিখা আছে আপোনালোকে এটা পঢ়ি চাব পাৰিব মই পঢ়ি দিওঁ না তলফালে আছে গেট OTP ইয়াত আপোনালোক সিম্পলি ক্লিক কৰি দিব ক্লিক কৰি দিয়া পাছত আপোনালোক যোনটো মোবাইল নাম্বাৰ শো কৰিছে সেই মোবাইল নাম্বাৰত OTP সেন্ড হৈ যাব এত মোৰ ইয়াত OTP সেন্ড আহি গৈছে OTP আপোনালোকে এনেদৰে আহি যাব OTP is sent on your mobile OTP send হৈ গৈছে আপোনালোকে দেখা পাইছে মোৰ ইয়াত আহি গৈছে এইটো তলত দেখা পাইছে enter OTP receive in your mobile number ইয়াৰ যোনটো OTP নাম্বাৰ গৈছে এই OTP নাম্বাৰটো এইটো বক্সত এন্টাৰ কৰিব লাগিব
মই OTP নাম্বাৰটো এণ্টাৰ কৰি লওঁ বন্ধুসকল আপোনালোকে চাব পাৰিছে মই OTP নাম্বাৰটো দি দিছোঁ দিয়াৰ পাছত তলফালে দেখা পাইছে সাবমিট বুটান ইয়াত আপোনালোকে সিম্পলি ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পাছত অলপ টাইম ৱেইট কৰিব লাগিব মই সাবমিট বুটান ক্লিক কৰি দিছোঁ ক্লিক কৰি দিয়াৰ পাছত অলপ টাইম ৱেইট কৰাৰ পাছত নতুন পেজ এটা ওপেন হৈ গৈছে আপোনালোকে চাব পাৰিছে ইয়াত মোৰ লিংকটো আহি গৈছে ইয়াত আপোনালোক দেখুৱাই দিম কি কৰিব লাগে আপোনালোক তলফালে আহি যায় তলফালে অহাৰ পাছত আপোনালোকৰ ই পেন কাৰ্ড এপ্লিকেশ্যন নাম্বাৰ দি দিছে পেন নাম্বাৰ দি দিছে মোড অন এপ্লিকেশ্যন ই পেন ডাউনলোড আপোনালোক তলফালে চাব পাৰিব দ্য ই পেন লিংক হেজ বিন সেন্ড অন মোবাইল নাম্বাৰ এইটো মোবাইল নাম্বাৰ দি দিছে যোনটো মোবাইল নাম্বাৰত লিংক আছে সেই মোবাইল নাম্বাৰত লিংকটো পঠাই দিছে সেই লিংকটো ক্লিক কৰিহে আপোনালোক ডাউনলোড কৰিব পাৰিব মই আপোনালোকক এতিয়া মোবাইল মেছেজত দেখুৱাই আছোঁ বন্ধুসকল আপোনালোকে চাব পাৰিছে মই মোবাইলত যোনটো টেক্সট মেছেজ আহিছে সেইটো মই খুলি দেখুৱাই দিছোঁ সেইটো আপোনালোকে দেখা পাইছে এইটো মোৰ লিংকটো আহি গৈছে ইয়ৰ ই পেন ইন জেনেৰেট সাকসেসফুলি এই লিংকটো দিছে এই লিংকটোত ক্লিক কৰি দিলে মোৰ পেন কাৰ্ডটো ডাউনলোড হৈ যাব মই ক্লিক কৰি দিছোঁ ক্লিক কৰি দিয়াৰ পাছত অলপ টাইম ৱেইট কৰিব লাগিব ৱেইট কৰাৰ পাছত আকৌ OTP নাম্বাৰ সেন্ড হ'ব মোৰ OTP নাম্বাৰ আহি গৈছে আপোনালোকক দেখুৱাই দি আছোঁ কেনেদৰে কি হয় মই সব দেখুৱাই আছোঁ অলপ টাইম ৱেইট কৰিব লাগিব ৱেইট কৰাৰ পাছত আপোনালোকে দেখা পাইছে OTP সেন্ড টু ইয়ৰ মোবাইল এটা ওকে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পাছত তলফালে দেখা পাইছে এন্টাৰ OTP ৰিসিভ ইন ইয়ৰ মোবাইল নাম্বাৰ এণ্ড মেইল আইডি মোৰ মেইল আইডি দিয়া নাই মোবাইল নাম্বাৰ দিছে মোবাইল নাম্বাৰ শো কৰিছে এই OTPটো এই সাইডৰ বক্সত এন্টাৰ কৰিব লাগিব মই OTP নাম্বাৰটো এন্টাৰ কৰি লওঁ আৰু তাৰ পিছত আপোনালোকক দেখুৱাই আছোঁ বন্ধুসকল আপোনালোকে চাব পাৰিছে মই আকৌ OTP নাম্বাৰ দি দিছোঁ দিয়াৰ পাছত তলফালে আকৌ দেখা পাব সাবমিট বুটান ইয়াত আপোনালোকে সিম্পলি ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পাছত আগৰ নিচিনা অলপ টাইম ৱেইট কৰিব লাগিব তেতিয়াহে আপোনালোকৰ পেন কাৰ্ডটো ডাউনলোড হ'ব মোৰ ইয়াত হৈ আছে আপোনালোকে দেখা পাইছে আপুনি এই ডিটেইলছটো শো হৈ গৈছে মোৰ ইয়াত তলফালে আহি যায় তলফালে অহাৰ পাছত আপোনালোকক জুম কৰি দেখুৱাই দি আছোঁ দেখা পাইছে লেফ্ট সাইডে ডাউনলোড ই পেন PDF তাৰপিছত ডাউনলোড ই পেন XML দুটা ফাইলত ডাউনলোড কৰি ল'ব পাৰিব মই PDF ডাউনলোড কৰি দেখুৱাই দিছোঁ এই ডাউনলোডত আপোনালোক সিম্পলি ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পাছত অলপ টাইম ৱেইট কৰিব মোৰ ইয়াত ডাউনলোড হৈ আছে আপোনালোক দেখুৱাই দিছোঁ এইটো মোৰ ডাউনলোড হৈ আছে মই আপোনালোকক ওপেন কৰি দেখুৱাইছোঁ কেনেদৰে ওপেন কৰিব লাগে বন্ধুসকল আপোনালোক চাব পাৰিছে মোৰ পেন কাৰ্ডটো ডাউনলোড হৈ এনেকা আহি গৈছে ই পেন কাৰ্ডটো এইটো মোৰ চাব পাৰিছে আপোনালোকৰ এনেকা ডাউনলোড হ'ব আপোনালোকৰ PDF ডাউনলোড হ'ব PDFটো আপোনালোক খুলিবৰ কাৰণে আপোনালোকৰ ডেট অফ বাৰ্থটো এণ্টাৰ কৰিব লাগিব এণ্টাৰ কৰি আপোনালোক ওকে কৰি দিলে আপোনালোকৰ খুল খাই যাব এনেকা ধৰণৰ ওপেন হৈ যাব আপোনালোকৰ পেন কাৰ্ডটো বন্ধুসকল মোৰ ভিডিঅ'টো চাই কেনেকৈ পালে ভাল পাইছে দি লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু লগতে সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব তেনেহলে আজি ভিডিঅ' ইমানেই আৰু সোনকালে লগ পাম তাৰে আশাৰে আজি ভিডিঅ' সামৰণি মাৰিছোঁ